हेलो नमस्कार আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এজে আসামলৈ মই ভালে আছো আশা কৰো আপোনালোকে সকলোৱে ভালে আছে বৰ্তমান কেইদিনমান ধৰি মই কোৱাৰান্টাইন হৈ আছো ইউটা তামুলপুৰৰ পৰা আহিছে মানে তাৰ কাৰণে সপ্তাহ মানে কোৱাৰান্টাইনত আছো বৰ্তমান আৰু আপোনালোকক আগৰ ভিডিঅ' বিলাকত কৈ নতুন নতুন ব্লগাৰটো মানে আগৰ পৰা মোৰ ইকুইপমেন্ট কিছুমান নাছিল সেইবিলাক অৰ্ডাৰ কৰিছিলো আজি মানে ফাইনেলি আহি পাল আৰু সেইবিলাকে আপোনালোকক মানে প্ৰডাক্ট বিলাক দেখুৱাম আৰু মানে এইবিলাক গোটেই মানে চিপ প্ৰাইজত মানে মই লৈছো আৰু ইমান হাই কোৱালিটিৰ প্ৰডাক্ট নহয় বাৰু কম দামৰ ভিতৰত এইবিলাকে পৰে আৰু যিমান পাৰো দামত লৈছো আৰু আপোনালোকে যদি ইউটিউব চেনেল খুলিব বিচাৰে এইবিলাক মানে প্ৰয়োজনীয় হয় যিসকলে ইউটিউব মানে চেনেল চলাইছে সেইবিলাকে জানিব আৰু যিসকলে নতুন খুলিব বিচাৰিছে মানে সেইবিলাকে মানে চিপ প্ৰাইজত মানে এইবিলাক সাধাৰণ সৰু সৰু বস্তুবিলাক বহুত দৰকাৰী হয় আপোনালোকে ল'ব পাৰে কম দামত মানে বেছি দামৰ বস্তু অৰ্ডাৰ কৰা নাই মানে পইচাৰো প্ৰব্লেম আপোনালোকেতো জানে সেইকাৰণে আপোনালোকক এনে সৰু সুৰা ৰিভিউ মানে খুলি থলো আহিল যিখন মানে অলপ মানে অহাৰ লগে লগে অলপ এক্সাইটমেণ্টটো আহি যায় না মানে এই আনবক্সিঙৰ মানে হেৰিয়ে নাহে তথাপিও আপোনালোকক যিখিনি পাৰোঁ অলপ আনবক্সিং মানে ৰিভিউটো দিওঁ মানে বস্তুটো কেনেকুৱা আপোনালোকেও চাওক মানে যদি ভাল লাগে মই ডেছক্ৰিপশ্যনত লিংকবিলাক দি যাম মানে বস্তুবিলাকৰ আপোনালোকে যদি মানে ল'ব বিচাৰে ল'ব পাৰে এইবিলাক গোটেই প্ৰডাক্ট এমেজনৰ পৰা পাৰচেছ কৰিছোঁ বহুত চিপ প্ৰাইচ হয় এইবিলাক যদি আপোনালোকে ল'ব মানে ল'ব খোজে ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু মানে এইটো হ'ল গৰিলা ট্ৰাইপত দাম বেছি নহয় ফল কৰিব পাৰে ইয়াতেও এনেকুৱা কৰি মানে য'ত যি ইচ্ছা মানে তাতে এনেকুৱা কৰি মানে ধৰ কেমেৰা মানে ফিট কৰিব পাৰোঁ আৰু মোবাইল কেমেৰা DSLR ফিট কৰিব পাৰে ইয়াতে মানে কানেক্ট কৰিব পাৰে এইটো মোবাইলতহে লগোৱাম এইটো মানে ইয়াৰ লগত আহিছে ইয়াৰ লগত আহিছে এইটো মানে এইটো এনেকুৱা কৰি মানে লগোৱাম তো এইটো হৈ গ'ল মই 599ত পাৰচেছ কৰিছোঁ এইটো আপোনালোকেও ল'ব পাৰে হেৰি বহুত আৰু মানে ডিফাৰেণ্ট মানে গৰিলা ট্ৰাইপত ডিফাৰেণ্ট প্ৰাইজত আপোনালোকে পাব আৰু এইটো মই 600ত লৈছোঁ মানে 1 টকা কম আৰু মানে 1 টকাৰ কি দাম আপোনালোকে জানে এইটো হয় আৰু তাৰপিছত মই এটা মাইক অৰ্ডাৰ কৰিছোঁ বয়া MM1 বহুত ধুনীয়া মাইক হয় আৰু নইজটো ইমান নাহে সেইকাৰণে এইটো অৰ্ডাৰ কৰিছোঁ মই বৰ্তমান ইউজ কৰিব পৰা নাই এতিয়ালৈকে ইউজ কৰা নাই সেইকাৰণে আপোনালোকক ইমান মানে ভাল ৰিভিউ দিব নোৱাৰিম কেইদিনমান ইউজ কৰিব চাওঁ আপোনালোকক ভাল এটা ৰিভিউ মানে প্ৰডাক্টবিলাক কেনেকুৱা ভাল এটা ৰিভিউ দিব পাৰোঁ নেকি চেষ্টা কৰিম নইজ নোহোৱাৰ কাৰণে এইটো দিছে পাছত মাইকৰ এইটো হ'ল মানে মাইক আৰু এইটো মানে ট্ৰাইপডত মানে লগোৱাৰ কাৰণে এইটো দিছে আৰু এইটো হ'ল ফিট কৰাৰ কাৰণে আৰু এইটো মোবাইলত ফিট কৰাৰ কাৰণে এইটো মোবাইল আপোনালোকৰ যদি কনফিউজ লাগে কোনটো ক'ত দিব লাগে ইয়াতে ইফালে মাইক আছে আৰু ইফালে মানে মোবাইল মানে লগোৱা আছে মোবাইলৰ আপোনালোকে সেইটো চাই কিনে লগোৱাব পাৰে পিছত মানে এইটো মাইকটো ইয়াতে কানেক্ট ভৰাও এইটো এনেকুৱা কৰি এইটো হৈ গ'ল মাইক আৰু এইটো মানে লগোৱাব লাগিব এইটো এনেকুৱা কৰি তো এইখিনি হৈ গ'ল তাৰপিছত এইটো ইয়াতে ফিট হৈ গ'ল এইটো মাইক আছে এইটো লগোৱা হ'ল পিছত এইটো মানে মোবাইল লগাব লাগিব এইটো ধৰ মোবাইল আৰু এনেকুৱা কৰি ফিট কৰি দিলে হৈ যাব আৰু এটা বস্তু হ'ল মই অৰ্ডাৰ কৰিছোঁ ষ্ট'ৰেজ মোৰ মোবাইলত 64 GB ষ্ট'ৰেজ আছে আৰু এইটো মানে 64 GB মেমৰি এটা অৰ্ডাৰ কৰিছোঁ এইটোৰ দাম হ'ল 500-600 মান পৰিল নেকি আপোনালোকে ডিছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা চাই অৰ্ডাৰ দিব পাৰে বেছি দাম নহয় 600 মান লৈছে চাগে এইটো 64 GB মেমৰি চেমচাঙৰ হয় ইভো প্লাছ তো আৰু এইটো মানে আপোনালোকে যদি এই মাইকটো লৈ যদি এনে চিম্পুল মাইক লৈ তেতিয়াহ'লে এইটো ইমান মানে দৰকাৰ নহয় ডাইৰেক্ট মানে লৈ ল'ব পাৰে কিন্তু এইটো মাইক ইউজ কৰাৰ কাৰণে এক্সট্ৰাকৈ মানে কিনিব লাগে 200 না 300 এনেকুৱা কিবা এটা পৰিছে মোৰ এইটো এক্সট্ৰাকৈ লৈছোঁ মোৰ লগত আছে 50 টকীয়া আঠা আৰু এই আঠাৰে এইটো লগোৱাব লাগিব এনেকুৱাকৈ আৰু তাৰপিছত এইটো তো মই আঠাৰে এইটো মানে লগোৱাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকৰ মাইকৰ প্ৰাইচটো কোৱা নাই মাইকটো বয়াৰ হয় MM1 আৰু প্ৰাইচটো হ'ল 1900 লৈছে এইটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ভাল মাইকটো এইটো তো মই এইটো এতিয়া ইয়াতে লগোৱাম চ' এইটো 50 টকীয়া আঠা হয়
এইটো এনেকুৱা কৰি লগাই দিলোঁ আৰু এই হাতটো চাওক না আঠা লাগি গৈছে হাতৰ অৱস্থা এইটো এতিয়া মানে বেছি লগালে মানে বেয়া হয় বোলে সেইকাৰণে অলপ কমকৈ লগাওঁ আৰু এনেকুৱা হ'ব তো হৈ গ'ল এইটো আঠা আঠা মাৰি দিলোঁ বৰ্তমান আৰু পূৰা মানে ভালকৈ মানে পূৰা আঠা লাগিছে মানে আঠাটো ভাল আঠা এইটো ফিক্স ৱেলৰ আঠা হয় এইটো মানে ধুনীয়া আঠা আৰু এইটো মানে আঠা লাগি গ'ল আপোনালোকে বেলেগ মানে লগাব পাৰে আপোনালোকৰ যোনটো মানে মানে পায় আপোনালোকে সেইটোৱে লগাব পাৰে বিকুইড হওক যিকোনো আপোনালোকে মানে আঠা লগোৱাৰ নিচিনা আপোনালোকে লগাওক আৰু এইটো হ'ল এতিয়া এইটো মোৰ মাইকটো এই বস্তুটো আছে মানে কেমেৰাৰ এই বস্তুটো অলপ হেৰি কৰি দিলোঁ এইটো আৰু এনেকুৱাকৈ মানে সোমাই দিব লাগিব এতিয়া সোমাই দিলোঁ আৰু মানে এইটো নাটটো টাইট কৰি দিব লাগিব এইটো তো টাইট হ'ল এতিয়া এইটো অলপ মানে টাইট কৰি দিব লাগিব তো এতিয়া পূৰা ছেট হ'ল আৰু এইটো মাইকটো ইয়াতে লগাই দিম তো এতিয়া লাগি গ'ল তো মই এইটো ইয়াতে লগাই দিম তো ইয়াতে লাগি গ'ল মোবাইলটো লগোৱাম ইয়াতে এনেকুৱাকৈ লগালোঁ আৰু এতিয়া তাৰডাল ইয়াতে সোমোৱাই দিলোঁ যদি ভাল ইউটিউব কণ্টেণ্ট কৰিব বিচাৰে মানে ভাল ইউটিউব ক্ৰিয়েটৰ তেতিয়াহ'লে এনেকুৱা সৰু এটা ছেটআপ কৰি আপোনালোকে ব্লগিং ষ্টাৰ্ট কৰিব পাৰে 3000 মানৰ ভিতৰত পূৰা অল ছেটআপ 3000 মানে এইটো মেমৰি কাৰ্ড লৈ মানে 3400 চামথিং কিবা এটা মানে টোটেল হৈছে আৰু এইখিনিয়ে মোৰ ব্লগিং কিট মাইকৰ চাউণ্ডটো শুনক আপোনালোকে কেনেকুৱা তো এইটো মোৰ নতুন মাইক আৰু আপোনালোকে মাইকটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোককো যদি এনেকুৱা মানে মাইক লাগে বয়া MM1 তো মোৰ ডিছক্ৰিপশ্যনত যে আপোনালোকে লিংকটো আছে লিংকৰ পৰা ডাউনলোড কৰিব পাৰে আৰু মাইকটো এনে চাউণ্ড কোৱালিটি বেটাৰ আৰু এনে প্ৰাইচ ৰেঞ্জৰ ভেলু ফৰ মানি তো আপোনালোকেতো জানে মই এতিয়া কোৱাৰেণ্টাইনত আছোঁ আৰু সেইকাৰণে আপোনালোকক ভাল ভাল ব্লগ দিব পৰা নাই সেয়েহে আপোনালোকে বেয়া নাপাব কেইদিনমান পিছত আৰু 2-3 দিন ভিতৰত আৰু নতুন মানে ট্ৰেভেল ব্লগ আহি আছে ধুনীয়া এটা ঠাই দেখুৱাম আপোনালোকক আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে সকলোতকৈ আগত দেখিব পাৰে তো এইখিনিকে কৈ আজি এইখিনিতে সমাপ্ত কৰিলোঁ তো ধন্যবাদ জয়